নমস্কাৰ, মই পাৰুল শইকীয়াই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে কেচবুকৰ ওপৰত। কাৰণ ঋণ ল'লেনো আমি কেচবুকখন কেনেকৈ বনাওঁ তাৰ ওপৰতে আজি কেচবুকখন প্ৰস্তুত কৰিছোঁ। কিয়নো আমি গ্ৰাম্য সংগঠনৰ পৰা ঋণ লওঁ বা বেংকৰ পৰা আমি ঋণ ল'বলগীয়া হয়, তেতিয়ানো আমি কেচবুকখন কেনেকৈ বনাইছোঁ চাওঁচোন আহক কেচবুকখন মই কেনেকৈ বনাইছোঁ। মই কেচবুকখন কেনেকৈ বনাইছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। যদি বুজি নাপায় তেতিয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব। আহক মই কেচবুকখন কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। প্ৰাৰম্ভিক সঞ্চয় মই 500 টকা দেখুৱাইছোঁ। আপোনালোকে তাতকৈ বেছিও দেখাব পাৰে। এতিয়া গোটত আমাৰ টকা সঞ্চয় বেছি হোৱাৰ কাৰণে বা সুদ পোৱাৰ কাৰণে বেছি ঋণ দিয়াৰ কাৰণে আমাৰ সঞ্চয় বেছি হ'ল। সেয়েহে মই 25,000 টকা বেংকত জমা দেখুৱাইছোঁ। আপোনালোকে তাতকৈ বেছিও জমা দেখুৱাব পাৰে। এমাউণ্ট আৰু বেংকৰ ঘৰ যেনেকৈ আগৰ ধৰণে দেখুৱাইছিলোঁ তেনেকৈ যোগ কৰি টোটেল এমাউণ্টত বহাব। এতিয়া সাপ্তাহিক সঞ্চয়ৰ কথা কৈছোঁ। সাপ্তাহিক সঞ্চয় যিহেতু 4খন সভাত আমাৰ খৰচো হয় আৰু গ্ৰাম্য সংগঠনলৈও দিবলগীয়া হয়, সেয়ে মই 20 টকাকৈ সঞ্চয় গ্ৰহণ কৰি 10গৰাকী সদস্যক মই 200 টকাকৈ দেখাইছোঁ। আপোনালোকে 200 টকাকৈ আগতে মই 10 টকাকৈ দেখুৱাইছিলোঁ, 100 টকা হৈছিলে। এতিয়া 200 টকা 20 টকা হোৱাৰ কাৰণে এতিয়া 200 টকা হ'ল। সাপ্তাহিক সঞ্চয়ৰ লগতে নেক্সট সপ্তাহত আমি কি পালোঁ, মূলধন জমা পালোঁ। মূলধন যিহেতু 6,000 টকা মূলধন এগৰাকী সদস্যই ঘূৰাই দিলেহি, সেয়েহে মূলধনৰ লগতে মই সঞ্চয় গ্ৰহণ কৰা দেখাইছোঁ। টোটেল এমাউণ্টৰ ঘৰটো লিখি ৰাখিব। নেক্সট সপ্তাহত গ্ৰাম্য সংগঠনৰ পৰা ঋণ পোৱা হয়। মই কেনেকৈ লিখিছোঁ চাওক। বেংকৰ ঘৰত লিখিব গ্ৰাম্য সংগঠনৰ পৰা আমি 50,000 টকা ঋণ ল'লোঁ। যিহেতু গোটত যেতিয়া সদস্যসকলে আবেদন কৰে, আমি গোটত যেতিয়া পইচা নাথাকে তেতিয়াহ'লে আমি গ্ৰাম্য সংগঠনৰ লগত যোগাযোগ কৰিব লাগে বা গ্ৰাম্য সংগঠনক ঋণ বিচাৰি এখন আমি আবেদন দিলোঁ। সেই আবেদনৰ মৰ্মে আমাক 50,000 টকা চেক যোগে দিলে আৰু সেই চেকখন আমি বেংকৰ একাউণ্টত জমা কৰিলোঁ। সেয়েহে আমি বেংকৰ ঘৰত লিখিলোঁ 50,000 টকা। সাপ্তাহিক সঞ্চয় পুনৰ আমি 200 টকা গ্ৰহণ কৰা হ'ল। নেক্সট সপ্তাহতো সাপ্তাহিক সঞ্চয়ৰ লগতে আমি সুদ পালোঁ। সুদ আমি 2,000 টকাই সুদ পালোঁ আৰু 200 টকা সঞ্চয়ৰ লগত 2,200 টকা লিখিলোঁ। নেক্সট 25 তাৰিখে লাষ্টত আমি বেংকত জমা থলোঁ 8,500। 8,500 টকা আমি কেনেকৈ বেংকত জমা থলোঁ, বেংকৰ ঘৰত লিখিলোঁ। বেংকৰ পৰা উঠোৱা হয়, যিহেতু আমাৰ গ্ৰাম্য সংগঠনৰ পৰা ঋণ লোৱা হৈছিল, সেই ঋণ লোৱা টকাটো আমি হাতলৈ আনিছিলোঁ। হাতলৈ অনাৰ কাৰণে আমি কি কৰিলোঁ, জমা ঘৰত দেখালোঁ। আগতে যেনেকৈ দেখুৱাইছিলোঁ এই টোটেল কৰি আপোনালোকে মুঠ জমা ঘৰত বহাব আৰু এমাউণ্ট আৰু বেংকৰ ঘৰত যোগ কৰি টোটেল এমাউণ্টৰ ঘৰত বহাব। এতিয়া এয়া হৈছে জমা পৃষ্ঠা। আপোনালোকৰ হাতলৈ যিমানখিনি টকা আহিলে সেই সকলোখিনি ইয়াত লিখি ৰাখিলে। এতিয়া আহক এয়া খৰচৰ পৃষ্ঠা। বেংকত জমা থলোঁ। আপোনালোকে জানে বেংকৰ ঘৰৰ এমাউণ্টৰ ঘৰত বহালে আৰু টোটেল এমাউণ্টৰ ঘৰত বহালে। যাতায়াতী খৰচ মই 200 টকা দিছোঁ। আপোনালোকৰ সৰহো বেছিও হ'ব পাৰে, 200 টকা লিখিব। গ্ৰাম্য সংগঠনৰ পৰা সঞ্চয় গ্ৰাম্য সংগঠনলৈ যিহেতু 50 টকীয়া সঞ্চয় আমি গ্ৰহণ কৰিবলৈ কৰোঁ, সেয়েহে 50 টকা আমি গ্ৰাম্য সংগঠনলৈ দিয়া হ'ল। বেংকৰ পৰা উঠোৱা হয় 50,000 টকা। বেংকৰ পৰা যিহেতু গ্ৰাম্য সংগঠনৰ পৰা পোৱা ঋণৰ 50,000 টকাটো আমি উঠাই আনিলোঁ। উঠাই আনি আমি কি কৰিলোঁ, আমি আগতে এগৰাকী সদস্যক দিছিলোঁ, এতিয়া আমি 2গৰাকী সদস্যক দিওঁ। আপোনালোকে এগৰাকীক দিবও পাৰে বা 2গৰাকীক দিবও পাৰে। যদি 2গৰাকীক দিয়ে 2গৰাকীৰ নাম আপোনালোকে উল্লেখ কৰিব। গ্ৰাম্য সংগঠনত যেতিয়া আপোনালোকে আবেদন দিব, আবেদন দি আপোনালোকে যেতিয়া সাপ্তাহিক সভাত 2গৰাকী টকা দিব, তাৰপিছতে আপোনালোকে কি কৰিব, এখন চিডুল যিখন নেকি গ্ৰাম্য সংগঠনৰ পৰা গোটলৈ দিয়ে, আপোনালোকে তেনেধৰণে গোটৰ পৰা আপোনালোকে সদস্য কেইগৰাকীৰ হাতত দিব লাগিব। তেতিয়াহে আপোনালোকে তেখেতসকলে জানিব যে কিমান টকা মূলধন দিব লাগিব আৰু কিমান টকা সুদ দিব লাগিব। তেতিয়া তেখেতসকলে জানিব আৰু সেই চিডুলখনৰ মৰ্মে তেখেতসকলে টকাটো ঘূৰাব। আপোনালোকে 1 টকা সুততো দিব পাৰে বা 2 টকা সুততো দিব পাৰে। যিহেতু আমি 2 টকা সুতত দিছোঁ, সেয়েহে আমি 2 টকাৰ সুতত কিমান হ'ব যে 4,000
200 টকা মূলধনেই হয় আৰু 375 টকা এমাহত গ্ৰাম্য সংগঠনলৈ সুদ দিবলগীয়া হয় আৰু 2 মাহ আমাৰ ৰেহাই দিয়ে। সেই 2 মাহৰ পিছতে আমি মাহে মাহে প্ৰতি মাহে গোটত আমি 4,200 আৰু 375 টকা প্ৰথম মাহত 75 টকাকৈ সুদ আমি দিবলগীয়া হয়। সেয়েহে আমি যেতিয়া গোটত লওঁ, গোটত যেতিয়া আমি পইচাটো জমা কৰোঁ 2 টকা সুদতে আমি হাতলৈ পইচাটো আনি লওঁ, তেতিয়া আমি জমা ঘৰ লিখিব লাগিব যে গ্ৰাম্য সংগঠনৰ পৰা পোৱা মূলধন আৰু গ্ৰাম্য সংগঠনৰ পৰা পোৱা সুদ। তেতিয়া এমাউণ্টৰ ঘৰলৈ আহিব। তাৰপিছতে কি হ'ব, এমাউণ্টৰ ঘৰৰ পৰা যেতিয়া আমি গ্ৰাম্য সংগঠনলৈ ঘূৰাই দিম, তেতিয়া কি কৰিব, খৰচৰ ঘৰলৈ আহিব যে গ্ৰাম্য সংগঠনক দিয়া হয় 4,200 টকা আৰু সুদ দিয়া হয় কিমান টকা, 375 টকা। সেইটো আপোনালোকে যিমানটো টকা গ্ৰাম্য সংগঠনলৈ দিয়া হয় সেয়া কেছবুকতে লিখিব পাৰিব। এতিয়া টোটেল কৰি আপোনালোকে এয়া জানিলেই, সৰ্বমুঠ খৰচ লিখিলে আৰু অন্তিম জমাত আপোনালোকে কিমান টকা থাকিলে আপোনালোকে জানিলেই। অন্তিম জমা আৰু বেংক এমাউণ্টটো যোগ কৰি ইয়াত বহাই থ'ব। এয়াই হ'ব পিছৰ মাহৰ প্ৰাৰম্ভিক জমা। এতিয়া যেতিয়া আমি গ্ৰাম্য সংগঠনৰ পৰা পোৱা ঋণৰ সম্পৰ্কে জানিলে, যদি আমি বেংকৰ পৰা ঋণ ল'বলৈ যাওঁ তেতিয়ানো কি নিয়ম নীতি পালন কৰিবলগীয়া হয়। যেতিয়া আমি গ্ৰাম্য সংগঠনৰ পৰা পোৱা ঋণৰ সম্পৰ্কে বুজিলোঁ, এতিয়া বেংকৰ ঋণৰ লগত যেতিয়া আমি বেংকৰ ঋণ ল'বলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব, প্ৰথমেই আমি আলোচনা কৰিব লাগিব গোটত যে সভাৰ সৰ্বসন্মতিক্ৰমে আমাৰ ঋণৰ প্ৰয়োজন হোৱাৰ কাৰণে আমি বেংকৰ পৰা ঋণ ল'বলগীয়া হৈছে আৰু সেয়েহে আমি তেতিয়া বেংক মিত্ৰৰ লগত যোগাযোগ কৰি বেংকৰ ঋণৰ সম্পৰ্কে আলোচনা কৰিব লাগিব। আলোচনা কৰি আমি প্ৰচিডিংবদ্ধ কৰিলোঁ যে কেইগৰাকী সদস্যই আমাৰ ঋণ প্ৰয়োজন আৰু কিমান লাখ টকা আমি ল'ব লাগিব আৰু এবছৰীয়া কৰিম নে নাই 2 বছৰীয়া কৰিম, সেই সকলোবিলাক তথ্য আমি লিখি ল'ব লাগিব। তাৰপিছতে আমি বেংকৰ লগত যেতিয়া যোগাযোগ কৰিম বেংক মিত্ৰৰ লগত, তেতিয়া প্ৰতিগৰাকী সদস্য বেংকলৈ মাতিব আৰু বেংকত গৈ সকলোৱে নিজৰ চহী নিজে নিজে কৰি পেলাই সেই টকাটো কাৰণে আমি আবেদন কৰিব লাগিব। যেতিয়া আমাৰ টকাটো আমাৰ একাউণ্টত সোমাব তেতিয়া বেংকৰ ঘৰত সোমাব, জমা ঘৰত সোমাব আৰু যদি আমাৰ খৰচ আনিবলগীয়া হয় তেতিয়া কি হয়, বেংকৰ পৰা আমি উঠাই আনি ক'ত বহুৱাব লাগিব, যাক যাক দিওঁ আমি তেখেতসকলৰ নামো লিপিবদ্ধ কৰি ৰাখিব লাগিব। তেতিয়াই কেইটামান নিয়ম আপোনালোকে জানিবলগীয়া কথা মই কৈছোঁ। যিহেতু আমাৰ গোটত আমি তেনেধৰণেই চলাই পেলাই আজি 3-4টা বাৰকৈ আমি বেংকৰ পৰা ঋণ ল'বলৈ সক্ষম হৈছোঁ। সেয়ে মই আপোনালোকক কওঁ, যেতিয়া আপোনালোকে বেংকৰ পৰা প্ৰয়োজন অনুসাৰে সদস্যসকলক ঋণ প্ৰদান কৰিব, কাৰোবাক জোৰ জুলুমকৈ কেতিয়াও বেংকৰ ঋণটো আপোনালোকে নিদিব। যাৰ প্ৰয়োজন হয় সেই প্ৰয়োজন অনুসাৰে আপোনালোকে বেংকৰ ঋণটো প্ৰদান কৰিব। যিহেতু যথেষ্টখিনি সুদ দিবলগীয়া হয় আৰু মূলধনো যথেষ্টখিনি দিবলগীয়া হয়। সেয়েহে আৰু প্ৰতি মাহে মাহে যদি আপোনালোকে মূলধন ঘূৰাই নাযায় তেতিয়াহ'লে সুদ বাঢ়ি যায় বেংকত। সেয়েহে আপোনালোকে যাৰ প্ৰয়োজন সেইগৰাকী সদস্যকে আপোনালোকে ঋণ দিব। যেতিয়া আপোনালোকে টকাটো আনিলে, বেংকৰ পৰা টকা উঠালে, সদস্য কেইগৰাকীক দিব আৰু কিমান টকাকৈ ঘূৰাব লাগিব। যেতিয়া আপোনালোকে কিমান টকাকৈ ঘূৰাব লাগিব তেতিয়া আপোনালোকে সিদ্ধান্ত কৰিব যে টোটেলকৈ আপোনালোকে মূলধনটোৱে ঘূৰাই দিয়ে নে নাই, লাষ্ট মাহত আপোনালোকে সুদটো দিবনে, সেই বিষয়ৰ ওপৰত আপোনালোকে আলোচনা কৰি ল'ব লাগিব আৰু কিমান টকাকৈ ঘূৰাই দিলে আপোনালোকে বেংকৰ টকাখিনি সুতে মূলে বেংকলৈ যায়, তেনেধৰণে হিচাপ কৰিও আপোনালোকে টকাটো আদায় দিব পাৰিব। যদি আপোনালোকে বেংকত লেনদেন কৰোঁতেনে যদি 2-3গৰাকী সদস্যই ঋণ লৈ 4গৰাকী সদস্যই ঋণ লৈছিল, তাৰে 2গৰাকী বা 3গৰাকী সদস্যই মূলধন ঘূৰালে বা এগৰাকী সদস্যই মূলধন ঘূৰাব পৰা নাই, তেতিয়া যদি 3গৰাকীয়ে ঘূৰাব পৰা নাই তেতিয়া কি কৰিব, এগৰাকীয়ে যদি ঘূৰাই শেষ কৰিলে তেতিয়া 3গৰাকীয়ে বেংকত মূলধন বা সুদ ঘূৰাব পৰা নাই তেখেতসকলে যিমান টকা সুদ হয় সেই সিমান টকাটো 3গৰাকীৰ মাজতে ভাগ হৈ যাব
ভাগ হৈ বেংকত যিমান টকা হয় সিমান টকাই তেখেতসকলে দিব লাগিব। যদি এগৰাকী সদস্যই যদি কেনেবাকৈ দিবলৈ থাকি যায়, আপোনালোকৰ যে 4টা বা 5টা কিস্তি দিলে, তেখেতসকল বিপদত পৰিলে যে তেখেতসকলে মূলধন আৰু ঘূৰাই দিব পৰা নাই, বেংকে এগৰাকী সদস্যও যদি ঋণ দিবলৈ বাকী থাকে, তেতিয়াহ'লে আপোনালোকক আকৌ পুনৰ কেতিয়াও ঋণ নিদিয়ে। আৰু সেই টকাটো গোটেইকেইগৰাকী সদস্যই বহন কৰিবলগীয়া টকা, যিহেতু সকলোৱে দায়বদ্ধ গোটৰ এগৰাকীয়ে নিদিলেও গোটেই গোটৰে দায়বদ্ধ হৈ থাকিব যে সেই ঋণ ধাৰ মাৰিব লাগিবই। সেয়েহে সেইগৰাকী আপোনালোকে কি কৰিব, যদি আপোনালোকৰ গোটত টকা থাকে, তেতিয়া সেই বেংকৰ ঋণৰ পৰা তেখেতক মুক্ত কৰি গোটৰ পৰাই আপোনালোকে তেখেতক বেংক টকা উঠাই সেই বেংকৰ ধাৰটো মাৰি তেখেতসকলক গোটৰ পৰা ঋণ দিয়া ব্যৱস্থা কৰিব। তেতিয়া আপোনালোকৰ বেংকৰ লেনদেনবিলাক সম্পূৰ্ণৰূপে সঠিক হৈ থাকিব। তেতিয়া আপোনালোকে সেই বেংকৰ ঋণ যেতিয়া ঘূৰাব, তেতিয়া সেই সকলোখিনি তথ্য কেছবুকত ভৰাব পৰা নাযায়, যিহেতু কেছবুকত ইয়াতে যথেষ্টখিনি হয়, গ্ৰাম্য সংগঠনৰ পৰা ঋণৰ ওপৰতো যথেষ্টখিনি লিখিবলগীয়া হয়, বা সুদৰ পৰা আহে, খৰচো যথেষ্ট গোটত হয়। সেই সকলোখিনি লিখোঁতেনে আপোনালোকে লোনৰ একাউণ্টটো সুকীয়া, জমা দিয়া একাউণ্টটো সুকীয়া হয়, সেয়েহে আপোনালোকে ইয়াত নিলিখিব। সেই সকলোখিনি তথ্য আমাৰ সাধাৰণ খতিয়ানত লিখিবলগীয়া হয়। মই আজি দেখুৱাম সাধাৰণ খতিয়াননো কেনেকৈ লিখে। এয়া সাধাৰণ খতিয়ান। মই এগৰাকী সদস্যক 50,000 টকা ঋণ দিছোঁ, বেংকৰ ঋণ হয়। এইটো তেখেতে আবেদন কৰিছে যে হাঁহ কুকুৰা পালন কৰিবৰ কাৰণে তেখেতক 50,000 টকা ঋণ লাগে। সেয়েহে মই এগৰাকী সদস্যক 50,000 টকা ঋণ প্ৰদান কৰিলোঁ। বেংকৰ এমাহো ৰেষ্ট নাই। এই মাহত যদি 17 তাৰিখে লয়, আপোনালোকে নেক্সট মাহৰ 17 তাৰিখেই তেখেতসকলে মূলধন আদায় দিব লাগিব। সেয়েহে মই এনেধৰণে লিখি গৈছোঁ। কেনেকৈ তাৰিখখিনি লিখিছোঁ আৰু কেনেকৈ মূলধন আদায় কৰা হয়, সভাৰ সংখ্যা, কেছ বহী পৃষ্ঠাৰ নং আৰু ধনৰ পৰিমাণ, কিমান টকা মূলধন আৰু সুদ আমি একেলগেই দিছিলোঁ, সেয়েহে আমি মূলধন সুদ একেলগেই লিখি ৰাখিছোঁ। আৰু কিমান টকা দিবলৈ বাকী থাকিছিলে আমি সেয়াও লিখিলোঁ। আমি এতিয়া টোটেলত লিখিলোঁ যে আমি কিমান টকা 50,000 টকাটোৰ পৰা কিমান টকা আমি বেংকলৈ দিলোঁ। আপোনালোকে এনেধৰণে সাধাৰণ খতিয়ানৰ বেংকৰ ঋণখিনি আপোনালোকে এনেধৰণে লিখি ল'ব। প্ৰতিগৰাকী সদস্যই যদি 4গৰাকীক দিয়ে, 4টা পাত ব্যৱহাৰ কৰিব আৰু 4টা পাতত এনেধৰণে নামখিনি লিখি ল'ব। আৰু বিৱৰণখিনি এনেধৰণে কি কাৰণে তেখেতে ঋণ লৈছিলে সেইখিনিও এনেধৰণে লিখিব। এতিয়া আপোনালোকে হয়তো সাধাৰণ খতিয়ানৰ কথা বুজি পালে, কিন্তু আপোনালোকে এটা কথা জানিবলগীয়া কথা মই কওঁ, যদি আপোনালোকৰ গোটত টকা বেছি হৈছে বা আপোনালোকে ঘূৰ্ণীয়মান পুঁজিও 25,000 টকা পাইছে বা কনকলতা আঁচনি 50,000 টকাটো পাইছে, আপোনালোকৰ যথেষ্টখিনি সুদ হৈছে, সেয়েহে আপোনালোকে ভাবিলে যে আমি স্বাৱলম্বী হ'বৰ কাৰণে আমি গোটৰ টকা অলপ ভাগ বিতণ্ডা কৰোঁ। কিন্তু তেনেধৰণে ভাগ বিতণ্ডা কৰি যদি আপোনালোকে কেছবুকখনত নুঠায়, তেতিয়াহ'লে আপোনালোকৰ অসুবিধা হ'ব। সেয়েহে আপোনালোকে যদি ভাগ বিতণ্ডা সভাৰ সৰ্বসন্মতিক্ৰমে প্ৰচিডিংবদ্ধ কৰিব যে 10গৰাকী সদস্যই যে প্ৰতিগৰাকী সদস্য ছাগলী কিনাই হওক বা হাঁহ কুকুৰা পালন কৰাই হওক, তেনেদৰে কিমান টকাকৈ ভাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰচিডিঙত দিব, লিখি ৰাখিব। আৰু সেইমতে আপোনালোকে বেংকৰ পৰা উঠোৱাটো দেখুৱাব আৰু সদস্যকেইগৰাকীক কেনেধৰণে আপোনালোকে ভাগ কৰিলে, কিমান টকাকৈ দিলে, সেই সকলোখিনি এই খৰচৰ ঘৰত লিখি ৰাখিব। যদি খৰচৰ ঘৰত আপোনালোকে লিখি নাৰাখে, তেতিয়াহ'লে সেই টকাখিনি হাতে জমা হৈ ৰ'ব আৰু আপোনালোকে কেছবুকখন সঠিক আৰু শুদ্ধকৈ বনাব নোৱাৰিব। সেয়েহে মই আপোনালোকক এটা কথাই কওঁ, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব আৰু কিবা যদি জানিবলৈ বাকী আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম।
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে